আজিৰ ভিডিঅ'খনৰ জৰিয়তে মই আপোনালোকক দেখুৱাম আমাৰ নাৰ্চাৰীখন কেনেকুৱা আৰু আমাৰ নাৰ্চাৰীত কি কি ধৰণৰ গছৰ পুলি আছে। A to Z মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। আৰু যদি কোনোবাক গছৰ পুলি লাগে তেনেহ'লে কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰিব। এইটোৱে হ'ল আমাৰ এটা সৰু নাৰ্চাৰী। আমাৰ এইখন নাৰ্চাৰীত আপোনালোকে পাব বিভিন্ন ধৰণৰ গছৰ পুলি, যেনে লেটকু টেঙাৰ পুলি, তামোল গছৰ পুলি, লেচু গছৰ পুলি ইত্যাদি ইত্যাদি ধৰণৰ গছৰ পুলি আপোনালোকে পাব আমাৰ এইখন নাৰ্চাৰী। আৰু আমাৰ এইখন নাৰ্চাৰীৰ নাম হ'ল জাহিদা নাৰ্চাৰী। এইবিলাক হ'ল লেটকু টেঙাৰ পুলি, অৰ্থাৎ আমাৰ গাঁৱলীয়া ভাষাত এইবিলাকক কোৱা হয় নটকলৰ পুলি। আৰু এইফালে আছে আমাৰ সকলোৰে প্ৰিয় এটা পুলি, যিটো পুলিৰ নাম হ'ল তামোল গছৰ পুলি, যিটো পুলি আমাৰ গাঁৱলীয়া মানুহৰ সকলোৰেই দৰকাৰ। যদি আপোনালোকক তামোল গছৰ পুলি লাগে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰি অৰ্ডাৰ কৰিব পাৰে। আৰু এইবিলাক হ'ল লেচু গছৰ পুলি, যিটো পুলি আমাৰ গাঁৱত বৰ্তমান খুবেই ট্ৰেণ্ডিঙত আছে। আমাৰ কিন্তু দুটা নাৰ্চাৰী আছে, এইটো আমাৰ দ্বিতীয় নাৰ্চাৰী আৰু প্ৰথম নাৰ্চাৰীটো আমাৰ আছে ঘৰত। সেই নাৰ্চাৰীৰ বিষয়ে মই নেক্সট আৰু এটা ভিডিঅ' আনিম। আৰু আমাৰ প্ৰথম নাৰ্চাৰীটোত কি ধৰণৰ গছৰ পুলি আছে A to Z আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এণ্ড যদি কোনোবাক গছৰ পুলি লাগে তেনেহ'লে জলদি স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰক আৰু জলদি অৰ্ডাৰ কৰক। আৰু ইমান সময় ধৰি মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনাক অসংখ্য ধন্যবাদ জনাইছোঁ।